4 বছৰ আজি প্ৰায় 4 বছৰৰ পিছত মোৰ গাৰ্লফ্ৰেণ্ড মিতু মোৰ এই হস্পিটেললৈ আহিল এবৰ্চন কৰাব। তাই মোক সিয়েই থৰ হৈ ৰ'ল। তাই হয়তো নাজানিছিল মই এইখন হস্পিটেলতে আছো। প্ৰায় 4 বছৰে মই যাক পাগলৰ দৰে বিচাৰিলো তাক অৱশেষত এইদৰে দেখা পাম, সেয়া অবাকৰ চৰম সীমান্তত উপস্থিত হোৱাৰ দৰেই। আজিৰ পৰা প্ৰায় 4 বছৰ আগেয়ে যেতিয়া মই মেডিকেলত পঢ়ি আছিলোঁ তেতিয়া মিতুৰ সৈতে মোৰ ৰিলেশ্যন আছিল। তাত লিখা পঢ়া শেষ কৰি তেতিয়া লণ্ডনলৈ গ'লো। উচ্চ শিক্ষিত হৈ মিতুৰ ঘৰৰ সন্মুখত যোগ্য পাত্ৰ হৈ থিয় হ'ম বুলি। যোৱাৰ সময়ত মিতুৱে মোক বহুবাৰ কৈছিল তাইক এনেকৈ অকলশৰীয়াকৈ এৰি থৈ নাযাবলৈ। তাইক হেনো ঘৰৰ পৰা বিয়াৰ বাবে চাপ দিছে। কৈছিলো মাত্ৰ 2 বছৰ কিবাকৈ মেনেজ কৰা না, তাৰপিছত মই তোমাৰ যোগ্য পাত্ৰ হৈ তোমাৰ পিতৃৰ সন্মুখত থিয় দিম। সিদিনা তাই মোৰ হাতত ধৰি ক'লে 2 বছৰ মেনেজ কৰিব পাৰিম নে নাই নাজানো, তথাপি এইটো জানো তোমাক এৰি মই থাকিব নোৱাৰিম। যেতিয়া মই গুচি গ'লো প্ৰথম এবছৰ তাইৰ সৈতে যোগাযোগ ভালে থাকিলেও পিছত কিয় জানো মিতুৱে মোৰ সৈতে কমকৈ কথা পতা হ'ল। হঠাতে তাইৰ সৈতে যোগাযোগ বন্ধ হৈ গ'ল। তাৰ পিছৰ পৰা আৰু আমাৰ দুয়োৰে যোগাযোগ নহ'ল। যেতিয়া নিজ দেশলৈ উভতি আহিলো তেতিয়া মিতুক মই পাগলৰ দৰে বিচাৰিছো। সিহঁতৰ ঘৰো চেঞ্জ কৰি পেলাইছিল। তাইৰ সম্পৰ্কে তাইৰ বহু বান্ধৱীকো সুধিছিলো, সিহঁতেও একোৱেই নাজানে। তাইক বহুদিন বিচাৰিলো, কিন্তু পিছত যেতিয়া জানিব পাৰিলো যে তাইৰ বিয়া হৈ গ'ল তেতিয়া যেন মোৰ মূৰত আকাশখন ভাগি পৰিল। মিতুৱে কেনেকৈ কৰিব পাৰিলে এনেকুৱা? তাই আৰু অলপ দিন অপেক্ষা কৰিব নোৱাৰিলেনে? এয়া আছিল হয়তো মোৰ প্ৰতি তাইৰ ভাল পোৱা। নিজেকেও তেতিয়া মোৰ অপৰাধী যেন লাগিছিল, কাৰণ তাইৰতো কোনো দুখ নাই। এজনী ছোৱালীৰ কিমানেই বা চাপ সহ্য কৰাৰ ক্ষমতা থাকে। মোৰেই ভুল হৈছিল তাইক অকলশৰীয়াকৈ পেলাই থৈ যোৱাটো। কিন্তু মোৰ যে একো কৰাৰ উপায় নাছিল, কাৰণ তাইক পাবলৈ হ'লে মই তাইৰ যোগ্য পাত্ৰ হৈ উঠিব লাগিব। কিন্তু নিয়তিৰ কি খেল, গোটেই বছৰ বছৰ গছ পৰিচৰ্যা কৰি ফল ধৰাৰ সময়ত গছজোপা ভাঙি গ'ল। জীৱনত কি পাপ কৰিছিলো নাজানো, যাৰ শাস্তি মই এনেদৰে পাবলগীয়া হ'ল। তাৰপিছত মই সিদ্ধান্ত ললো গোটেই জীৱন চিৰকুমাৰ হৈ কটাই দিম। কাৰণ মিতুৰ ঠাইত মই আন কাকো কোনোদিন কল্পনা কৰা নাছিলো, নকৰো আৰু কৰিবও নোৱাৰিম। কাৰণ তাইৰ প্ৰতি মোৰ ভাল পোৱাটো আছিল অন্য 8-10টা ভাল পোৱাতকৈ পৃথক। মিতুৰ ঠাইত অন্য কাকো সেই অধিকাৰ দিব পাৰিম নে নাই নাজানো। এনেদৰে পাৰ হ'ল আৰু 2 বছৰ। আজি মই চহৰৰ ডাক্তৰসকলৰ মাজৰ এজন। তথাপিও মোৰ হৃদয়ত কিবা এটা অপূৰ্ণ হৈ থাকিল। 4 বছৰ আগৰ সেই স্মৃতিবোৰে আজিও মোৰ হৃদয়ৰ মাজত গাঁঠি থৈছো। কিন্তু আজি মই মিতুক এইদৰে দেখা পাম সেয়া কোনোদিন কল্পনাও কৰা নাই। এই 4 বছৰে কোনো পৰিৱৰ্তন নহল। ছোৱালীজনী একদম আগৰ দৰেই আছে। ভাবিছিলো স্বামীৰ সংসাৰত তাই বহু সুখত আছে। তেনেহলে তাই আজি কিয় এবৰ্চন কৰাৰ বাবে মোৰ ওচৰলৈ আহিল? বাচ্চাটো সৃষ্টিকৰ্তাই দিয়া এটা শ্ৰেষ্ঠ উপহাৰ। তেনেহলে কিয় তাই? অন্য কিবা ভাবিবলৈ মোৰ বিবেকে বাধা দিছে, কাৰণ মিতুৰ চৰিত্ৰত মই কোনোদিনেই একো বেয়া দেখা নাই। ফুলৰ দৰে পবিত্ৰ আছিল মোৰ সেই মিতু। দেখিছিলো মিতু অকলে আহিছে। ভাবিছিলো নিশ্চয় কিবা গণ্ডগোল আছে, নহলে কোনো নাথাকিলেও অন্তত স্বামীটো সেই সময়ত তাৰ কাষত থাকিলেহেঁতেন। তাইক লৈ পৃথক এখন ঠাইত বহি গলো। মূৰটো তল কৰি আছে। তাইক কোনো কথা কবলৈ খোজা নাই। তাইক মনৰ ভিতৰত জমা হৈ থকা আক্ষেপ বহু কিছুৱেই কৈ পেলালো। তথাপিও ছোৱালীজনী মূৰটো তল কৰি আছিল। যেতিয়া সুধিলো বাচ্চাটো কিয় নষ্ট কৰিব বিচাৰিছা, তেতিয়া তাই কান্দোনৰত কণ্ঠত উচ্চ স্বৰত কবলৈ ধৰিলে, নহলে মই কি কৰিম? কি পৰিচয় তাক মই ডাঙৰ কৰিম? দিনৰ শেষত যেতিয়া সকলো সন্তানক সিহঁতৰ পিতৃ আহি ঘৰলৈ লৈ যাব, তেতিয়া সি যদি মোক পিতৃৰ দৰে সোধে মই উত্তৰ কি দিম? পিতৃহীন পৰিচয় লৈ সি সমাজত ডাঙৰ হ'ব কেনেকৈ? মই এইটো নিবিচাৰো, কেতিয়াও নিবিচাৰো। তাইক নিশ্বাসত সকলো কৈ গ'ল। অবাক দৃষ্টিত তাইৰ ফালে চাই সুধিলো,
পিতৃহীন ডাঙৰ হ'ব কিয়? তোমাৰতো স্বামী আছে, যি তাৰ পিতৃ পৰিচয়ৰ বাবে যথেষ্ট। ঘৃণা কৰোঁ, মই সেই কুকুৰ বাচ্চাক ঘৃণা কৰোঁ। সেই ধৰণৰে এটা অমানুহৰ পৰিচয় দি মই মোৰ বাচ্চাক ডাঙৰ কৰিব নিবিচাৰোঁ। তাইৰ কথাখিনিত বুজিলোঁ যে তাই স্বামীৰ ঘৰত তেন্তে সুখত নাই। নিশ্চয় কোনো অমানসিকতাৰ কাৰণে তাইৰ জীৱনটো কিছুখিনি দুখৰ সাগৰত ভাহি আছে। মাজে মাজে মোৰ মনলৈ কিছু অজানা প্ৰশ্ন আহি আঘাত দিয়ে। এজনী ছোৱালী নিজৰ পৰিয়ালক এৰি আত্মীয় স্বজন সকলোৰে মায়া ত্যাগ কৰি অচিনাকি এজন মানুহৰ ওচৰত গুচি যায় গোটেই জীৱনৰ বাবে। তাৰ বিনিময়ত তাই কি অচিনা মানুহজনৰ ওচৰত অকণ ভাল পোৱা আশা কৰিব নোৱাৰেনে? আশা নকৰে সুন্দৰকৈ ঘৰটোক সজাই অচিনা মানুহটোৰ হাতত ধৰি উৰে জীৱন একেলগে থাকিবলৈ? কিন্তু আমি বহু ল'ৰাবোৰে সেয়া বিবেচনা নকৰি কেৱল পত্নী মানেই এটা বৈধ ভোগৰ উদাহৰণ হিচাপে বুজো। কিন্তু সকলো ল'ৰাবোৰ একেই নহয়। কিন্তু কিছুমান ল'ৰা আছে যিসকল ইয়াৰ ব্যতিক্ৰম নহয়। তাইক আকৌ সুধিলো, তোমাৰ এই সিদ্ধান্ত সম্পৰ্কে তোমাৰ স্বামীৰ কোনো আপত্তি নাই নেকি? তাই এইবাৰ শান্ত কণ্ঠত ক'লে, মোৰ ডিভোৰ্চ হৈ গৈছে। তুমি গুচি যোৱাৰ পিছৰে পৰা মই বহুদিন ঘৰত কিবাকৈ মেনেজ কৰিছিলো, কিন্তু দেউতাৰোতো এটা ধৈৰ্যৰ সীমা আছে। হঠাৎ এদিন দেউতাই মোক আহি ক'লে, মোৰ হেনো 2 দিন পিছত বিয়া, ল'ৰাৰ হেনো নিজস্ব বিজনেছ আছে। দেউতাক বহুবাৰ ৰিকুৱেষ্ট কৰিছিলো, কিন্তু শেষত দেউতাৰ জেদত মই হাৰ মানিলো। অহাৰ পিছত তোমাক মই বহু বিচাৰিলো, নাপালো। পিছত যেতিয়া শুনিলো তুমি বিয়া কৰিছা, তেতিয়া মই নিজকে কিবাকৈ বুজাই পৰিস্থিতিৰ সৈতে নিজকে এডজাষ্ট কৰিলো। কিন্তু তোমাৰ ডিভোৰ্চ হোৱাৰ কাহিনীটো কি? শুনা, বিয়াৰ 2 মাহ পিছতেই তাৰ দেউতা মানে মোৰ শহুৰ মৃত্যু হয়। তাৰ পিছৰে পৰা সি তাৰ যেনেকৈ ভাল লাগে তেনেকৈ চলিছিল। বাধা দিয়াৰ কোনো নাছিলেই। মই কিবা ক'লেই ওলোটাই মোৰ সৈতে কাজিয়া কৰিছিল। বহু ৰাতিকৈ ঘৰলৈ উভতে। জোৱা খেলি খেলি সকলোবোৰ সি বিক্ৰী কৰি দিলে। পিছত যেতিয়া ঘৰখন বাদে আৰু একোৱেই বাকী নাথাকিল, তেতিয়া মোৰ প্ৰতি ৰাতি অত্যাচাৰ কৰিবলৈ ধৰিলে। কৈছিল দেউতাৰ পৰা টকা নিদিবলৈ। দেউতাই তাক কেইবাবাৰো টকা দিছিলে, কিন্তু লাহে লাহে লোভৰ মাত্ৰাৰ সৈতে মোক অত্যাচাৰৰ মাত্ৰাও বাঢ়ি গ'ল। তাৰপিছত ডিচিশ্যন ললো, তাৰ দৰে অমানুহৰ সৈতে আৰু নহ'ব। তাৰ সৈতে ডিভোৰ্চ হোৱাৰ পিছতে মই জানিব পাৰিলো মই মা হ'ব ওলাইছো। তাৰ কথাবোৰ শুনি মোৰ চকুৰ কোণত পানী জমা হ'ল। যেতিয়া সৰু বাচ্চা এটা আহি মোক আঁকোৱালি ধৰিলে, তোমাৰ ল'ৰাটো খুব ধুনীয়া দেই। মই এটা মিচিকে হাঁহি মাৰি ক'লো, সি মোৰ ল'ৰা নহয়, তাৰ মা এই হস্পিটেলত ভৰ্তি হৈ আছে, সেইবাবে সি মোক চিনি পায়। খুব দুষ্ট এটা ল'ৰা। 2 দিনৰ পৰিচয়তে মোক তাৰ আপোন কৰি লৈছে। তোমাৰ কি কোনো ল'ৰা নাই? আছে। বাৰু ব'লা, মোৰ পলম হৈ গৈছে। মোৰ হাতত বেছি সময় নাই, এই বুলিয়েই খোজ দিলে তাই। পিছফালৰ পৰা তাইৰ হাতখন থাপ মাৰি ধৰি ক'লো, তুমি মোক এতিয়াও ভাল পোৱানে? তাই মোলৈ অবাক দৃষ্টিত চাই আছে। চকুৰ কোণেৰে বৈ যোৱা পানীখিনি আৰু দ্বিগুণ আকাৰ ধাৰণ কৰিলে। তোমাৰ সেই পিতৃহীন বাচ্চাৰ দায়িত্বটো যদি মই ল'ব বিচাৰো, দিবানে মোক সেই অধিকাৰ? তোমাৰ জীৱনত মই নতুনকৈ আকলি তোমাৰ সজোৱা সংসাৰ নষ্ট কৰাৰ কোনো ইচ্ছাই মোৰ নাই। আৰু তুমি পাহৰিছা তোমাৰ এটা বাচ্চা আছে। তুমি মোৰ কাষলৈ উভতি আহিলে তোমাৰ সেই সন্তানটোৱে হ'ব মোৰ সন্তান। তুমি উভতি আহিলেই তোমাক লৈ গঢ়ি তুলিম এটা সৰু সংসাৰ, যিটো তুমি নিজ হাতেই সজাই ল'বা। তুমি কি এতিয়ালৈকে বিয়া কৰা নাই? আঁঠু কাঢ়ি বহি ক'লো, নাই। ধৰিবানে মোৰ এই হাতখন? কথা দিছো কোনোদিনে এৰি নাযাওঁ। আজীৱন ধৰি ৰাখিম তোমাৰ এই 2টি হাত। হৃদয়ত ৰাখিম গোটেই জীৱন। হৃদয় জুৰি আছা কেৱল তুমি মোৰ প্ৰিয় হৈ। এই লেখাটো আমালৈ আগবঢ়াইছিল তমন্নাই। লেখাটো যদি শুনি ভাল লাগিছে তেনেহ'লে সকলোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি যাব।